Hello guys, so আজি ভিডিওটোত হ'ব কি মই আপোনালোকৰ কমেন্টবোৰ পঢ়িম গোটেইবোৰ কমেন্ট পঢ়িব নোৱাৰিম কিন্তু তাৰে মাজত মোৰ কিছুমান ভাল লগা চাই পঢ়িম সো চাই দিব মোৰ ভিডিওটো শেষলৈকে ফাৰ্ষ্ট কমেন্টটো লৈছোঁ G30 গেমিঙে কৈছে নাইস থ্যাংক ইউ তাৰপিছত কৈছে দীপিল বড়ো মোক বনাই খোৱাবা কেতিয়াবা মই যে সেইদিনা মোৰ লাষ্ট ভিডিওটোত কৈছে আৰু মোক বনাই খোৱাবা কেতিয়াবা So, আমাৰ ঘৰত আহিবা নিশ্চয় খুৱাম তাৰপিছত কৈছে কি মিতালীছ কিচেনে ধুনীয়া হৈছে থেংক ইউ মিতালী বা তাৰপিছত ইফতাৰা খানে কৈছে বহুত ভাল লাগিল থেংক ইউ ইফতাৰা খান একচুৱেলি মোৰ মাহী হয় চ' থেংক ইউ মাহী চ' তাৰপিছত কৈছে কি দীপিল বড়োই ভাল লাগিল চাই আশা কৰোঁ আগলৈও চাব পাই থাকিম নিশ্চয় পাই থাকিব খালি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব তাৰপিছত কৈছে কি নীলিম আৰু কেৰট কেক ৰেচিপিটো দিবাচোন সৰি বাট মই কেৰট ৰেচিপি ক'তো শুনা নাই ত' দিব নোৱাৰিম তাৰপিছত কৈছে কি লাকি হেমব্ৰাম ফেচবুক ৰাণী থেংক ইউ ফেচবুকত মই ইমান এক্টিভ নাথাকোঁ বাৰু তাৰপিছত কৈছে কি দীপাংকৰ দাসে তুমি বহুত কিউট হয় থেংক ইউ তাৰপিছত কৈছে কি Samrita's vlog is beautiful. Thank you, Samrita ba. কৈছে কেৰি মিনাক্ষী আয়ো মোৰ কিউটি পাইজনী তামাম লাগছি দে থেংক ইউ তাৰপিছত কৈছে কি ষ্টিকাৰ ৱাইটি তোমাৰ ইমান লেভেল মোৰ ইমান লেভেল নাই দে তাৰপিছত কৈছে কি J2B কিচেন ভালে কৰিছা ৰিপ্লাই দিব লাগে ভাল লাগিল আশা কৰিলোঁ মোকো ছাপোৰ্ট কৰিবা বুলি একচুৱেলি মই কিবা যে ৰিপ্লাই দিছিলোঁ সেইটো ভিডিঅ'ত দিছে চ' থেংক ইউ So guys, সিদিনা মোক কোনবা সুধিছিল যে মোৰ ভিডিঅ'বোৰ কোনে এডিট কৰে চ' মই কিছুমান এডিট কৰোঁ আৰু কিছুমান মোৰ কাকা এডিট কৰি দিয়ে চ' এয়া হৈছে মোৰ কাকা আৰু ইয়াৰ এটা চেনেল আছে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম চাব সকলোৱে আৰু ইয়াৰ লগতো মই কেইটামান ভিডিঅ' কৰিছোঁ সেই চেনেলত চিপিৰা মাষ্টৰ আৰু ফানি হোটেল চাব আৰু মোতকৈ ওপৰত বাৰু 1000 পাৰ হ'ল So, এইখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন ভিডিঅ'ত বাই বাই